নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ অসমীয়াৰ এটা পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। ভাৰতীয় সংস্কৃতি পাঠৰ ভিতৰলৈ যোৱাৰ আগতে আমি পাঠটোৰ লেখক হেম বৰুৱাদেৱৰ বিষয়ে কিছু কথা জানি লওঁ আহা। এইজন হেমচন্দ্ৰ বৰুৱা এগৰাকী বিশিষ্ট সাহিত্যিক, ভ্ৰমণ কাহিনী লেখক, কবি, এগৰাকী বিশিষ্ট ৰাজনীতিবিদ, অসমৰ এজন সুযোগ্য সন্তান। হেমচন্দ্ৰ বৰুৱাদেৱৰ জন্ম হৈছিল 1915 চনৰ 22 এপ্ৰিলত তেজপুৰ চহৰত আৰু তেখেতৰ 1977 চনৰ 9 এপ্ৰিলত উত্তৰ শৰণীয়াত মৃত্যু হৈছিল। পত্নীৰ নাম আছিল অনু বৰুৱা। তেখেতে চাকৰি জীৱন আৰম্ভ কৰিছিল যোৰহাট মহাবিদ্যালয়ত। সেইখিনি সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি আছিল আৰু তেখেতে যোৰহাট মহাবিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত চাকৰি জীৱন শেষ কৰে, অৱসৰ গ্ৰহণ কৰে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত তেখেতে অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে। তেখেতক সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়, অৰ্থাৎ এতিয়াৰ যিবোৰ কবিতা, আমি যি কবিতা এতিয়া পঢ়ি আছোঁ, এইখিনি কবিতাৰ পথ প্ৰদৰ্শক। তেওঁৱে এই কবিতাৰ লেখাৰ যি ধৰণ, সেই ধৰণ আৰম্ভ কৰিছিল। তেখেতৰ দুটা বিখ্যাত কবিতা তোমালোকৰ কাৰণে মই ইয়াতে উল্লেখ কৰিছোঁ, মমতাৰ চিঠি আৰু জাৰৰ দিনৰ সপোন। এইখিনিৰ উপৰিও তেখেতৰ আৰু বহুত অনবদ্য সৃষ্টি আছে। তেখেতে অসমীয়া ভাষাত, ইংৰাজী ভাষাত বহু কথা লিখি থৈ গৈছে। তেখেতে এগৰাকী সাংসদ আছিল আৰু সেই হিচাপে তেখেতে বহু বিদেশ ভ্ৰমণ কৰিছিল আৰু এই বিদেশ ভ্ৰমণত যি অভিজ্ঞতা হৈছিল, সেই অভিজ্ঞতাৰে তেখেতে বহু সুন্দৰ সাহিত্য সৃষ্টি কৰিছিল। তেনেকুৱা উদাহৰণ মই তোমালোকক কওঁ, মেকং নৈ দেখিলোঁ, এখন তেনেকুৱা তেখেতৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ। তাৰপিছত সাগৰ দেখিছা, তেখেতৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ। খুব সুন্দৰ সুন্দৰ গ্ৰন্থ তেখেতে ৰচনা কৰিছে। তেখেতৰ এখন ইংৰাজী বিখ্যাত গ্ৰন্থ হৈছে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। তাৰোপৰি তেখেতে কেইবাখনো আৰু গ্ৰন্থ ইংৰাজী ভাষাতো লিখিছে আৰু বহু তেখেতে অনুবাদো কৰিছে। এগৰাকী বিশিষ্ট সাহিত্যিক আছিলে। কেইখনমান তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ তোমালোকৰ কাৰণে মই ইয়াত উল্লেখ কৰিছোঁ, তোমালোকে মনোযোগেৰে চাবা। তেখেতে দুখন আলোচনীও সম্পাদনা কৰিছিলে, জনতা আৰু পছোৱা। তাৰোপৰি তেখেতে এখন ইংৰাজী দৈনিক কাকতো সম্পাদনা কৰিছিলে, যিখন গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিলে। অসম সাহিত্য সভাৰ ধুবুৰী জিলাত যি অধিৱেশন হৈছিলে 1972 চনত, সেই অধিৱেশনৰ তেখেত সভাপতি আছিলে। তেখেতৰ এটা খুব সুন্দৰ ৰাজনৈতিক জীৱন আছে। তেখেত এগৰাকী দক্ষ ৰাজনীতিবিদ আছিলে, এগৰাকী সুসাংসদ আছিলে, তেখেত এগৰাকী সুবক্তা আছিলে। সমাজবাদী দলৰ পৰা তেখেতে বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিলে। তাৰপিছত প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ পৰা তেখেতে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিলে আৰু এইবোৰ সময়ত তেখেতে জনতাৰ হকে বহুত মাতিছিলে, জনতাৰ কাৰণে তেখেতে কাম কৰিছিলে। এগৰাকী বিশিষ্ট অসমীয়া, এগৰাকী সুবক্তা, এগৰাকী কৃতি সাংসদ, অসমৰ এগৰাকী সুযোগ্য অসম সন্তান, যি তোমালোকৰ বাবে এটা ধুনীয়া পাঠ আগবঢ়াই দিছে, ভাৰতীয় সংস্কৃতি। সেই পাঠটোৰ ভিতৰলৈ আমি যেতিয়া যাম, পাঠটো যেতিয়া আমি পঢ়িম, তেতিয়া এইগৰাকী বিশিষ্ট সাহিত্যিকৰ লেখনশৈলীও তোমালোকৰ চকুত পৰিব, তোমালোকে বুজি পাবা আৰু এইগৰাকী ব্যক্তিৰ বিষয়ে তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিবা। কেৱল পৰীক্ষাত লিখাৰ বাবেই নহয়, তোমালোকে জানিব লাগে একোগৰাকী অসমীয়া ভাল ব্যক্তিৰ বিষয়ে, যিসকল ব্যক্তি আমাক বাট দেখুৱাই গৈছে, সেইসকলৰ বিষয়ে তোমালোকে জানিবও লাগে। পৰীক্ষাৰ কাৰণেও পঢ়িবা আৰু তেওঁলোকৰ জীৱনী আজিকালি তোমালোকে চাৰ্চ কৰিলেও পাবা। এইখিনি কথা তোমালোকক হেম বৰুৱাদেৱৰ বিষয়ে ক'লোঁ, মনত ৰাখিবা আৰু যিমান পাৰা বহীত লিখি যাবা। ধন্যবাদ।